নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা দেৱী আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে থেংক ইউ ছ' মাছ। আৰু আজি আমি আহিছোঁ চিপাঝাৰ সমষ্টিৰ গৰুগুটি অঞ্চলৰ পৰাংগুৰ গাঁৱত। আৰু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছত আজি চিপাঝাৰ সমষ্টিৰ গৰুগুটি অঞ্চলত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ উপস্থিত হ'ব। এয়া মুখ্যমন্ত্ৰী মহোদয় আহি পাইছে। ফেঞ্চিতে মাৰি দিবা। অলপ পিছুৱাই পাঁচশ অকণমান পাঁচশ। হেল্ল' এই মানুহবিলাক মাত দি আছে সেইফালে নাযাব নেকি? ভাল খবৰ। প্ৰিয়ংকা কেনেকুৱা লাগিছে ইয়াত আহি? আমাৰ ভাল লাগিছে। এনে প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী দেখা পাইছোঁ আমাৰ ইয়াত। জন্মৰ পৰা মই আজিলৈকে দেখাই নাই। MLA তো মাজে মাজে আহে, কিন্তু এইবাৰ দেখিছোঁ জোৰ চাই কাম কৰিব চাগে চবতে। ঢলপুৰলৈ আহিছে, খুব ভাল লাগিছে। আৰু এইজনী মোৰ লগৰী, আমাৰ দুয়োটাৰে নাম একে, প্ৰিয়ংকা প্ৰিয়ংকা। তোৰ কাৰণে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইয়াতে গৰুগুটি অঞ্চলত আমি বহুত পিছপৰা অঞ্চল, এইটো বানপীড়িত অঞ্চল। বানপীড়িত অঞ্চলত এজন CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে তেখেত BJP দলৰ পৰা। আৰু তেওঁ আমাৰ মাজত উপস্থিত হোৱাটো আমি আজি সৌভাগ্যৱান বুলি ক'ব লাগিব। এইকাৰণেই যে আমি জন্মৰ পৰা এতিয়ালৈকে আমাৰ গৰুগুটি অঞ্চলত মুখ্যমন্ত্ৰী এজনো আমি দেখা নাপালোঁ বা ইয়াত অহা নাই। আনকি মুখ্যমন্ত্ৰীটো বাদেই বাৰু, বিধায়ক আহে, কিন্তু মন্ত্ৰিত্ব পোৱাৰ পাছতো মন্ত্ৰীবিলাক নাহে। কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত হৈছে। আজি হৈ আমাৰ ঐতিহ্যমণ্ডিত পাহাৰলৈ গৈ তেওঁ কিছু আমাৰ চৰকাৰী ভূমি আছিলে, ভূমিৰ বিষয়ে আলোচনা কৰিম আৰু সেইখিনি বেদখলমুক্ত কৰিবৰ কাৰণে তেওঁ নিজাকৈ তৎপৰতা অৱলম্বন কৰিছে। আৰু সেইকাৰণে তেখেতক পোনপ্ৰথমে আমি গৰুগুটি অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ওচৰলৈ আহি তেখেতে যি সহানুভূতি দেখালে, তেওঁ এজন CM হয়, তেওঁলৈ আমি আচলতে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁ দীৰ্ঘায়ু হওক, সুস্বাস্থ্যৱান হওক। এয়া চাওক পৰিৱেশটো, কিমান মানুহ আহিছে তেওঁক চাবৰ কাৰণে। ৰূপম দা, আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয় ঢলপুৰ শিৱ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যায়। মুখ্যমন্ত্ৰী মহোদয় আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বৰ্তমান চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীদেৱ আৰু মংগলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ সৈতে দৰং জিলা চিপাঝাৰৰ গৰুগুটি অঞ্চলৰ ঢলপুৰ শিৱ মন্দিৰৰ কাষত অবৈধ লোকে বেদখল কৰা নদী কাষৰীয়া এলেকাটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ সম্পৰ্কে বুজ লয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্দিৰটোক পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে এটি মণিকূট, অতিথিশালা
আৰু চৌহদৰ পকী বেৰ নিৰ্মাণ কৰা হ'ব বুলি পৰিচালনা সমিতিক প্ৰতিশ্ৰুতি প্ৰদান কৰে। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।